নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আমিও ভালে কুশলে আছো। আজি হোলী নহয় জানো? সেই মোৰ ফালৰ পৰা সকলোকে হেপী হোলী। আৰু এতিয়া আমি হোলী খেলিম। প্ৰথমতে ভগৱানক হোলী দি লওঁ, তাৰপিছত আমি হোলী খেলিম। আপোনালোকে চাই দিয়ক, ভিডিঅ'টো সকলোবিলাক দেখাই যাম। আৰু মই এতিয়া ভালকৈ চাকি বন্তি জ্বলালোঁ ভগৱানৰ ওচৰত আৰু হোলী দিলোঁ। হোলী বাৰু মই অকণমান আগত দিছিলোঁ মুচি, মানে মোৰ কি হ'ল, হাজবেণ্ড যাব ওলাইছে, দৌৰা দৌৰি লগাইছে, তো ভগৱানক হোলী নিদিয়াকৈতো হোলী লগাব নোৱাৰি ন, তো সেইকাৰণে ফাৰ্ষ্ট অকণমান ভগৱানক হোলী লগাই তাৰপিছত আমি হোলী খেলিলোঁ অকণমান গোটেইখিনি মিলি। তাৰপিছত হাজবেণ্ড অফিচত গ'ল। তাৰপিছত আকৌ মই আহি চেঞ্জ কৰি গা পা ধুই আকৌ ভালকৈ চাকি বন্তি জ্বলাইছোঁ। জ্বলাই মেলি আহিছে আমাৰ ওচৰৰে টিকলা ভিনদেউ এনেকৈ ভাকু দিবলৈ। তেখেতসকলৰ লগতো অকণমান খেলি মেলি অকণমান টাইম ৰখাৰ পিছত আহি গ'ল মোৰ ফ্ৰেণ্ডবোৰ ইয়াতে, আৰু তেওঁলোকৰ লগতো অকণমান খেলিলোঁ। আৰু মায়েতো মোক এনি টাইম দি আছে হেপী হোলী হেপী হোলী। আৰু পুৰা হোলী চলি খেলি এতিয়া আমি যাবলৈ ওলাইছোঁ নলবাৰী, মানে মোৰ মাৰ ঘৰলৈ। মানে হ'ল ওলোৱা হ'লে হাজবেণ্ড আৰু মই যাম, ওলাই আছোঁ। ঠিক আছে। পেকিং চেকিং বহুত কৰিব লাগে, 2-3 দিনৰ কাৰণে গ'লেও পেকিং লাগে আৰু কিবা কিবি। তো বস্তু ভৰাই হোৱাই নাই, কিবা কিবি অলপ বাকী ৰৈয়ে আছে, মানে এটা এটাকে দেখিছেনে ওলাইয়ে আছে। বাকী দেখাই আছোঁ। আৰু আমি ঘৰৰ পৰা ওলাই আহি পালোঁ আমি শৰাইঘাট। আৰু মই যেতিয়া শৰাইঘাট পাওঁ, এইখিনিত ভিডিঅ' মই অকণমান কৰি ৰাখোঁ আৰু ষ্টেটাছত লগাওঁ। তেতিয়া আৰু চবে গম পায় আৰু ঘৰত আহিছে, মানে ঘৰত গ'লে মই সেইটো কাম কৰোঁ সদায়, তো আজিও এনেকুৱা কৰিছোঁ। তাৰে পিছত আহি আমি ৰখিলোঁ হাজো ৰোডত থকা জিলিকি ৰেষ্টুৰেণ্টখন। ফেমাছে হয়, সকলোৱে জানে হাজো ৰোডৰ ফালে যিটো ৰাস্তাৰে য'ত যায় মানে জানে, সকলোৱে ফেমাছ। আৰু তাৰে পৰঠাটো মানে ইমান ডাঙৰ পৰঠা, খাবলৈ বহুত টেষ্টি হয়। তাত আমি পৰঠা খাওঁৱেই যিহেতুকে, তো এইবাৰো সোমাই পৰঠা খালোঁ। তো আহি পালোঁ মাহঁতৰ ঘৰ, আৰু এতিয়া ফ্ৰেছ হৈ অকণমান বহিছোঁ আৰু খানা পিনা হ'ব, এতিয়া খানা পিনা বনাব। আৰু আজি ভিডিঅ'টো মই ইমানখিনিতে সামৰিছোঁ। ইয়াতে মাহঁতৰ ঘৰত ভিডিঅ' এইখিনিৰ পৰাই ষ্টাৰ্ট হ'ব নেক্সট ভিডিঅ'টো, গতিকে চাই থাকিব ভিডিঅ'বিলাক। আজিলৈ বাই বাই।